Second পইচা নাই ন এনেই যে মোক চাৰ্টটো ৰঙা কালাৰো ৰঙা মুখ ৰঙা পুৰা একদম বান্দৰ কালাৰে হৈ গৈছে এতিয়া আমি যাম ঘৰ সব কেলা ঘৰ মে যাও ভাড় মে যাও Stop it. Get some help. Hello friends, welcome back to my YouTube channel Saita Vlog. আপোনালোকৰ চাগে সবৰে ভালে চাগে মোৰ ফালৰ পৰা আপোনালোকৰ ঢেৰ সাৰা মৰম তো আজি হৈছে হোলি তো হেপী হোলি সকলোৰ কাৰণে তো আজি মোক লগতে ফোন কৰিলে তে হোলি খেলোৱা বুলি এতিয়া সময় হৈছে 12টা বাজিছে তো মই শুই আছিলো উঠিছোহে কিন্তু দেই মানে কালি কাম আছিল অলপ ৰাতি দেৰিলৈকে হ'ল অলপ টাইম তো 12টা বাজিতে ফোন কৰিছে বুলি লগৰ কেইটাৰ লগত খেলো তো মই এটা ফোন কৰিলোঁ আকৌ বেলেগ এজনক ফোন কৰিলোঁ বেলেগজনে কৈছে যে কি এইটো 12টা বাজিলে মই গাহে ধুলোঁ বুলি মই খেলিলোঁ ৰাতিপুৱা তো মই ভাবিছোঁ 12টা বাজিলে এতিয়া মই কি কাৰ লগত খেলিম साला ये दुख का खत्म नहीं होता बे তো তাকো লগৰটো আকৌ এবাৰ ফোন কৰিছে তো বেলেগ এজন লগৰ সি কৈছে যে কি আমি 5-6 জন মান আছোঁ একেলগে খেলিম বুলি দেন মই ওলাইছোঁ এতিয়া মই খেলিব যাম আপোনালোকেও চাব আৰু ভিডিঅ'টো যদি ভাল লাগে তো লাইক কমেণ্ট ছাবস্ক্ৰাইব আৰু কি আৰু মইতো ক'বই নালাগে ন শ্বেয়াৰ কৰিবলৈতো আপোনালোকে নাপাহৰে সেইটোতো জানোৱেই মই তো ঠিক আছে আপোনালোকে চাব ভিডিঅ'টো কেনেকুৱা লাগিছে ভাল লাগিছে মই ডে টু ডে ভিডিঅ' দি গৈ থাকিম এনেকৈ ট্ৰাই কৰি থাকিম বাৰু সময় পালেতো ভিডিঅ' এনেও দিবই লাগিব তো আপোনালোকে চাই থাকক বলক এতিয়া মই গৈ আছোঁ ইয়াৰ পৰা ওলাই আছোঁ লগৰটো ওচৰলৈকে গৈ আছোঁ সিহঁতে ক'ৰবাত জেগা এটাত ফোন কৰিলে এনেকৈ জেগা এটাত আছোঁ বুলি কৈছে সেইখিনি জেগালৈকে এতিয়া পামগৈ সিহঁতে 4-5 জনমান আছোঁ বুলি কৈছে বুধবৰীয়া বজাৰ এইটো বুধবাৰে বজাৰ মই এইখন চাই ল'ম মানুহবোৰ বজাৰ কৰি আছে এতিয়া ঘোঁৰা মাৰি তেতিয়ালৈকে আপোনালোকে চাই ল'ব মানে এয়া সিহঁতৰ জেগাটো এইটোহে হেপী হলি দিয়া মই অলপ খাই দিওঁ ভাই হেপী হলি অমু ভাই কি খবৰ एकदम बढ़िया হেপী হলি পইচা নাই ন এনেই যে মোক চাৰ্টটো ৰঙা কালাৰো ৰঙা মুখ ৰঙা পুৰা একদম বান্দৰ কালাৰে হৈ গৈছে যে ৰঙা সেইটো কালাৰ চালাৰ লগাই দিলে একদম চাৰ্টটো ৰঙা মুখডালো ৰঙা হালধীয়া কি লগাইছে আৰু এতিয়ালৈকে মই নিজৰ ফেচটো চোৱাই নাই মই এতিয়া চামহে ইয়াৰ পিছতে আৰু আজি ৰাতি মই এই জেগাটোলৈ আহিম জুম কৰি দেখাই আছোঁ আপোনালোকে ধৰিব পাৰে যদি চাব এই জেগাটোত এইটো সৰু সুৰা এটা মেলা লাগি আছে ইয়াতে মই আপোনালোকক ৰাতি দেখাই দিম মেলাটো হোলীৰ দিন গোটেই মানুহবোৰ ফূৰ্তি কৰি আছে একদম মানে ইফালৰ পৰা ইফালে গৈ আছে মই ঘৰৰ পৰা আহোঁতে আকৌ কৈছে হোলী নেখেলোঁ নেকি বুলি এজনী মানুহে মানে ঘৰৰ ওচৰ খুৰী এজনীয়ে কৈছে হোলী নেখেলোঁ নেকি মই কৈছোঁ এতিয়া ওলাই আহিছোঁহে তো চবেই মানেতো এটা চখ হয় ন মই ৰাতিপুৱা মানুহবিলাকেতো ৰাতিপুৱাৰ পৰা খেলিব খোজে মই খেলোঁ কি 12টাৰ পৰা ষ্টাৰ্ট হৈছোঁহে 12টা বাজিত মই ওলাইহে আহিছোঁ হোলীৰ লগতে আমি একেলগে সকলো ওলাই আছো জিতৰ লগতে আমাৰ পিছ সাইডে ব্ৰেক বিট বাজ এতিয়া আমি যাম ঘৰ সব কেলা ঘৰ মে যাও ভাড় মে যাও
ইয়াতে ভাল প্ৰগ্ৰেম এটা হ'ব এইটো প্ৰগ্ৰেমটো ভাল হ'ব মানে কি ইয়াতে এতিয়া বৰ্তমান খেলটো হৈ আছে মটকা ভঙা খেল বুলি এইটো আপোনাৰ মানুহ আপোনাৰ চিৰি বনাব তলৰ পৰা ওপৰত গৈ পেলাই উঠি পেলাই এইটো এটা মটকাটো ভাঙি দিব মানে লৈ যাম ন মোৰ বিয়াত আমি এতিয়া বাগান ফালে আহিলোঁ তাতে অলপমান খেলি কৰি এতিয়া এনেই অলপমান বাগান ফালে ফুৰোঁ বুলি এতিয়া আপোনাৰ ধৰি লওক 4টামান বাজিছে 4টা বাজিছে এতিয়া 4টা বজাত আমি বাগান ফালে এনেই ফুৰিব গৈছোঁ বাগানৰ মাজত সোমাই আহিছোঁ এইপিনে কুঁহিয়াৰ খেতি ইফালে বাগান জেগাটো অলপ কি জেগাটো অলপ ভালেই চাবলৈ কাৰণে সেইটো মূত্ৰ বিসৰ্জন কৰি ওলাই আহিছে কুঁহিয়াৰৰ টেষ্টটোৱে অলপ বেলেগ হ'ব ডিফাৰেঞ্চ টেষ্ট কেনেকুৱা কুঁহিয়াৰটো স্পেচিয়েল এইটো একদম মিঠা কুঁহিয়াৰ ভাই এই মোৰ লগৰটো আহিছে কুঁহিয়াৰ চুৰ কৰিব আহিছে বে এইটো চাওক চুৰটো চাওক মই নাযাওঁ ফেঞ্চিঙৰ বাহিৰ ফালে আছোঁ ফেঞ্চিঙৰ বাহিৰৰ পৰা আছোঁ এই কুঁহিয়াৰ চুৰ কৰি আছে কুঁহিয়াৰ চুৰিয়াৰ যদি কোনোবা দেখে পুলিচে ধৰিব কিন্তু দেই এই চুৰ চুৰ এনেই নাম নাপায় এইটো চুৰে এডাল কুঁহিয়াৰ খোৱাৰ কাৰণে কি কৰিব এডাল কুঁহিয়াৰ খালে কি এডাল কুঁহিয়াৰ খালে পুলিচে হেৰি কৰিব নেকি Stop it. Get some help. বুঢ়া কুঁহিয়াৰো অনা নাই আমাৰ চুৰটো এনেকৈয়ে মানে গম্ভীৰ চুৰ সি কুমলীয়া কুঁহিয়াৰ আনি বুঢ়া কুঁহিয়াৰ বুলি চুপি আছে চাওক সেইটো মানে চুপি থকাটো समझ रहे हो समझ रहे हो आप समझ रहे हो ना তো আমি এতিয়া মেকাপৰ ৰুমত আছোঁ মই হলি চলি খেলিলোঁ হলি চলি খেলি ঘৰ সোমালোঁ ঘৰ সোমাই তাতে গা পা ধুলোঁ গা পা ধুই পেলাই এতিয়া জাষ্ট ওলাই আহিছোঁ সন্ধিয়া অলপ কৈছিলোঁ আৰু ন যে মই আজি দেখাম বুলি আপোনালোকক সেইখিনি জেগা আজি মেলা হৈ আছে এতিয়া বৰ্তমান হৈ আছে লগৰ কিছুমান তাত পালেগৈ বৰ্তমান ইমান টাইমলৈকে আমি তালৈকে যাম ক'ত শুই আছে এইটো এজন পূৰা মানে মেলা চাম বুলি আজি খুবেই নেকি হা মেলা চাম বুলি কি খুবি নেকি ঘৰ ক'ত আছিলে আমাৰ ল'ৰা শিৱসাগৰৰ ল'ৰা ইয়াত তেজপুৰৰ ল'ৰাকে বহুত ডাঙৰ লং ডিষ্টেঞ্চ কি এইটো কি কয় লং ডিষ্টেঞ্চ ৰিলেশ্যনশ্বিপ মানে এইটো আমাৰ মাজত अरे कहना क्या चाहते हो सुनील এতে যাব এই সুনীল এইজন ড্ৰেছ লগাই এতিয়া আহিছে হিৰো আজি যাব আজি মানে চাবে না আমি দুটা তিনটা চাৰিটা হিৰো আজি মেলা চামে আজি ফূৰ্তি কৰিমে আৰু চাই থাকো আমি একেলগে যাম নেকি এতিয়া একেলগে যাম ইহঁতকো লৈ যাওঁ আহিলে যাব পাৰে অ'কে চবে চাব পাৰে লগৰ আছে হেপী হলি পলাইছে এইজন ব্যক্তিয়ে সেইজন এয়া পলাব ধৰিছে বঢ়িয়া টিপটপ নাম্বাৰ 1 কিন্তু গুটকা খাব লাগিব এইটো গুটকা লাভাৰ গুটকা মেইন মানে মোক গুটকা নাখালে মানে থাকিব নোৱাৰে হাত কঁপনি হয় হাত কঁপনি ক্ষীৰৰ প্ৰব্লেম মেলা কঁপনি বকু ডিপি পায়
পকৰি খাব পাৰিব আৰু পকৰিটো খাই কেনেকৈ পাইছে আমাক জনাব। आ गई माल आ गया এইটো কি দাদা কি বন্ধ হৈ গ'ল নেকি? আমি উঠিব পাৰিম নাই ইয়াতে? আমি উঠিব পাৰিম বাচ্চাই বেছি ডাঙৰ বাচ্চাই আমাৰ 16 বছৰ হৈছে আমাৰ চেনেলটোৰ নাম সত্য ব্লগ ছাবস্ক্ৰাইব কৰি দিবা। গোটেইখিনি লগৰ আমাৰ গাঁৱৰ লগত ধেমালি আমাৰ মঞ্চত বৰ্তমান বিকাশ উপস্থিত হৈছেহি। এয়া বিকাশ আমাৰ মাজত বিকাশ উপস্থিত হৈছে। বিকাশ পোৱালি ইয়াৰ পোৱালি। আমি আহি পালোঁ, এতিয়া মেলা চেলা চালোঁ। এতিয়া ইয়াৰ মৃগাংকৰ ৰুমত আহিলোঁ, ভাত কেইটামান খাই দিলোঁ। খাই মেলি এতিয়া আৰু ইয়াতে সমাপ্ত কৰিম বুলি ভাবিছোঁ। তো আৰু এতিয়া আমাৰ সুনীল বহুত ভাল লাগিলে আজি মেলাখন চাই বহুত আনন্দিত হ'লোঁ। একদম ফূৰ্তি লাগি গ'ল, মজা লাগি গ'ল। এতিয়া লেংটা পাবা যি ছোৱালী নাপাবি, ছোৱালী পালে পস্তাবি নে কি? ছোৱালী আমাৰ ইমান লেনদেন নাই, আমি জাষ্ট এনজয় লৈছোঁ। এনজয় দাদা, বাই বাই।